ভাইটি ভণ্টিসকল, আজি শুনাব লোৱা কাহিনীটোৰ নাম হ'ল বুঢ়ী আই সাধু গ্ৰন্থৰ এটা অন্যতম সাধু বান্দৰ আৰু শিয়াল। লেখক লক্ষ্মীনাথ বেজবৰুৱা। এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখী পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। এনেতে সেই বাটেদি গোটা চেৰেক মানুহে বিয়াৰ গাখীৰ, গুল, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিব। এতেকে এটা বুদ্ধি উলিয়া যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিয়ে জোপা এটাতে লুকাই থাকোঁ। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম খোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে হঠাতে আমাৰ খোৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব। বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলোচি লুকাই থাকি মানুহকেইটা আহি ওচৰ পালত খোৱা আৰু খোৱা কৰি লোৱাত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটাই ভয় খাই ভাৰ খুৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে। মানুহকেইটাই পিয়াহি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও দুপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক ক'লে, সখী, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈয়ে ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা। তুমিতো আৰু গছত উঠিব নাজানা। ওপৰৰ মোৰ ভাগ বস্তু মই খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিম। এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান-ঠিত লগাই অতাই বান্দৰে গছৰ ডালত বহি মহাহকে নিশ্চিত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখী, মোৰ ভাগ ক'ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখী চাবা, সেইটি কল গৈছে ধৰিবা। গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক'লে, সখী, তোমাৰ ভাগৰ গাখীৰ গৈছে ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিতে কামুৰি আৰু মাটি আচৰি পিচুৰি মনৰ দুখ মনতে ৰৈ তাৰ পৰা গুচি গ'ল। বান্দৰে শিয়ালক এবাৰ টেকেলীয়া কুদিৰ ওপৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, সখী, কি কৰিছা? শিয়ালে উত্তৰ দিলে, এই সখী, কিনো কম দেওহে, ৰজাই মুঠ ডবা ৰখীয়া পাতিছে। এইদৰে ৰজাই সেই ডবাটো ৰখি বহি আছো। বান্দৰে ক'লে, সখী, এচাপৰ বাওঁ দিয়াহে। শিয়ালে উত্তৰ দিলে, নোৱাৰো দিব সখী, ৰজাই শুনিলে মোক কাটি ৰুচুৰা কৰিব। তুমি শুনা নাইনে, নবজাওঁতেই গুৱাই আছে? বান্দৰে ক'লে, নহয় সখী, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। মোৰ বৰ মন গৈছে। শিয়ালে, বাৰু সখী, তোমাৰ কথাটো পেলাওঁ কেনেকৈ, লাহে লাহে চাপৰ দিয়ে বোৱা। এইবুলি বান্দৰক কৈ শিয়াল হাউত কৰে আঁতৰ হ'ল। বান্দৰে সৰিসতে কোদৰ বাঁহত চাপৰ মাৰিলত গোটেইবোৰ টেকেলীয়া কোদোৱে তাৰ হাতে ভৰিৰে গায়ে মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ'ল। বান্দৰে তত নেপাই বাগৰি জুগৰি চিঞৰি বাখৰি শিয়ালৰ সখীয়েকক মাতিলে, সখী, সখী, আহা, মই মৰিলো। শিয়ালে দূৰৈৰ পৰা উত্তৰ দিলে, কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, তাৰ উপকাৰ কৰিলো। বান্দৰে মাতিলে, সখী, মোক ৰাখা, মই মৰিলো। শিয়ালে উত্তৰ দিলে, গাখীৰ খাই যে সুদা টেকেলিটো মোলৈ পেলাই দিছিলা, তাৰ সুৰ তুলিলো। বান্দৰে মাতিলে, সখী, আহা ঐ, মই মৰিলো। শিয়ালে, কুঁহিয়া খাই যে মোলৈ চোৱা পেলাই দিছিলা, তাৰ পুতক তুলিলো। এই বুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ'ল। ইয়াৰে বহুদিন পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেছ কচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰে পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, সখী, কি কৰিছা? এইডৰা কি? শিয়ালে হাঁহি মুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, এইডৰা ৰজাৰ পুৰা কুঁহিয়াৰ। মোক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছো। কিনো কৰিম দেওহে, ৰজাৰ হুকুম। কুঁহিয়াৰ নাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক'লে, সখী, মোক সৰু চাই এডালি খাবলৈ দিবানে? শিয়ালে উত্তৰ দিলে, আও, তুমিনো কি কোৱাহে, ৰজাৰ কুঁহিয়া মই তোমাক কেনেকৈ খাবলৈ দিওঁ? ৰজাই শুনিলে মোকতো মাৰিবই, পেটৰ পোৱালিকো চিৰি মাৰিব। লোভিয়া বান্দৰে আকৌ ক'লে, নহয় সখী, মোৰ বৰ মন গৈছে, এডাল মনে মনে খাবলৈ দিয়া, ৰজাই গমেই নাপায়।
শিয়ালে ক'লে, খাব খুজিছা কোৱা, তেহেলৈ মোৰ কি হয় হ'ব, কিন্তু এডালেই বেছি নহয়। শিয়ালৰ অনুমতি পোৱা মাত্ৰকে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুবাবলৈ ধৰিলে। তৎক্ষণাত বেজ কচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে। সখী, মোক ৰাখা, মই মৰিলো। শিয়ালে উত্তৰ দিলে, কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা, তাৰ উপকাৰ কৰিলো। বান্দৰে মাতিলে, সখী, মৰিলো। শিয়ালে উত্তৰ দিলে, কুঁহিয়া খাই মোলৈ চুবাই পেলাই দিয়াত সুৰ তুৰিলো। বান্দৰে মাতিলে, সখী, মোক ৰক্ষা কৰা, মৰিলো। শিয়ালে ক'লে, গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়া পুতক তুলিলো। এই বুলি কৈ তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি চাকি ফুৰোতে দেখিলে যে শিয়ালটো এটা পুৰণি পাতনাদৰ ওপৰত বহি আছে। পাতনাদৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুৱাৰৰ কথা একেবাৰে পাহৰি গৈ শিয়ালক সুধিলে, সখী, কি কৰিছা? শিয়ালে, এই সখী কিনো কবা, ৰজাৰ ঘৰ এটা বিষম মোৰ গাত সদায় লাগিয়ে আছে। ৰজাই এইখন কৰিৰ যৌতুকত পোৱা দুৱালে মোক ৰখীয়া পাতিছে। বান্দৰে ক'লে, ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয় নে সখী? এনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন। শিয়ালে ক'লে, নোৱাৰো দিব দেউহে, ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব। বান্দৰে ক'লে, কি চিন পাবহে? লাহেকৈ উঠি নামি যাম। দিয়া মোৰ সখী, এবাৰ উঠি চাবলৈ দিয়া। যদি নেৰা, উঠিব খুজিছা, তেন্তে কোনেও দেখোঁতেই বেগকৈ উঠা। এই বুলি শিয়ালে ক'লে। বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ পাবলৈ তৎক্ষণাত টুৱাই ভিৰাই জাপ মাৰি দি তাত পৰিলতে মকৰাৰ জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল। ভণ্টি ভাইটিসকল, তোমালোকে ইয়াৰ পৰা কি শিকিলা? সকলোৱে নিজৰ বাবে চিন্তা কৰিব নালাগে, ভগাই খাব পৰা বস্তু ভগাই খাব লাগে। ইয়াৰ লেখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তোমালোকে নিশ্চয় তেওঁক চিনি পোৱা, আৰু তেওঁৰ বিষয়ে নাজানিলেও ঘৰৰ মা দেউতাক সুধিবা বা পঢ়িবা। আমাৰ কাহিনীটো কেনে পালা কমেণ্ট কৰি জনাব। ধন্যবাদ।